এই ক্লাবটো গঠন হৈছিলে কেৱল মাত্ৰ ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰিবৰ কাৰণে গঠন হৈছে। অন্যান্য কোনো তেখেতসকলৰ কাম নাই। কাৰণ অসমৰ সামগ্ৰিক পৰিস্থিতি যেতিয়াই অসমৰ অস্তিত্ব সংকটত পৰে তেতিয়া আমি ট্ৰাইবেল অংগ নামৰ ক্লাবটো কিন্তু কোনোদিনে মাত মতা দেখা নাই। অসমৰ জনসাধাৰণ যেতিয়া বিপদত পৰে, আজি কা আন্দোলন হৈ গ'ল, ডাঙৰকৈ অন্যান্য ইয়াৰ পৰা বিদেশী খেদা আন্দোলন হ'ল, সেই আন্দোলনবিলাকতো আমি দেখিছোঁ এই ক্লাবটোৰ কিন্তু কোনো মাত নাই। কিন্তু এই যেতিয়াই নিৰ্বাচন আহি পৰে বা অন্যান্য যেতিয়া সময়বিলাক আহে, তেখেতসকলৰ যেতিয়া অন্যান্য কাম নাথাকে, সেই সময়তে কিন্তু এই ৬ জনগোষ্ঠীৰ বিৰোধিতা কৰিবৰ কাৰণে তেখেতসকলে ওলাই আহে। গতিকে এই ক্লাবটোৰ কামেই এইটো। কিন্তু টাই অঞ্চল তন্ত্ৰই তেনেকুৱা ধৰণৰ বিষয়বস্তুত আৰু সেই ক্লাবটোৰ যিবিলাক আচলতে সদস্য আছে কেইজনমান, সেই সদস্যজনৰ কথাত আমি কেতিয়াও গুৰুত্ব আৰোপ নকৰোঁ। কিন্তু এটা কথা আমি ক'ব লাগিব যে টাই অঞ্চল তন্ত্ৰই এটা কথা আমি সদায় দাবী কৰি আহিছোঁ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰি আহিছোঁ, আৰু এই জনজাতিকৰণটো আমাক চৰকাৰে দিব। ৰাষ্ট্ৰপতি অনুমোদন লাগিব, ৰাষ্ট্ৰপতি অনুমোদনৰ শেষতহে আমি আচলতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ পাম। এই ক্লাববিলাকে যে কৈ আছে, ট্ৰাইবেল অংগ নামৰ যিটো ক্লাবে কৈ আছে যে মৰাণ মটক জনগোষ্ঠীৰ ক্ষেত্ৰত আমাৰ আপত্তি নাই, অন্যান্য জনগোষ্ঠীৰ ক্ষেত্ৰত আপত্তি আছে, তেখেতসকল কোন হয়? তেখেতসকলে জনজাতিকৰণ আমাক দিব পাৰিব নে? দিয়া অথৰিটি তেখেতসকলক ৰাষ্ট্ৰপতি দিছে নেকি যে এই সন্দৰ্ভত তেখেতসকলে মাত মাতি আহে? ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে নিৰ্বাচন অহাৰ লগে মাত মাতে মানে নিজৰ দৰ দাম বঢ়াবৰ কাৰণে আৰু নিজৰ TRP বঢ়াবৰ কাৰণে এই নেতাকেইজনে মাত মাতি থাকে, যাতে চৰকাৰৰ আগত তেখেতসকলৰ TRP বাঢ়ি কিবা অন্যান্য সুবিধা ল'ব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ মানসিকতাৰে এই মাত মাতে। কিন্তু টাই অঞ্চল তন্ত্ৰই তেনেকুৱা ধৰণৰ বিষয়বস্তুত আমি গুৰুত্ব নিদিওঁ। কিন্তু এটা কথা ঠিক যে যদি বাৰম্বাৰ এই ক্লাবটোৰ সদস্যসকলে যদি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি থাকে বা আহোমৰ জনজাতিকৰণৰ যদি বিৰোধিতা কৰি থাকে, কিন্তু আমাৰ যিসকল কৰ্মী আছে তেখেতসকল কিন্তু এটা সময়ত এনেকুৱা হ'ব, ধৈৰ্যৰ যি বান্ধ আছে সেই ধৈৰ্যৰ বান্ধ কিন্তু ছিঙি যাব, আৰু এই কৰ্মীসকলৰ ৰুখত এই কৰ্মীসকল পৰিব যিসকলে আমাক বিৰোধিতা কৰি আছে। গতিকে তেনেকুৱা এটা পৰিস্থিতি নহাৰ আগতেই তেখেতসকলে নিজৰ যি অন্যান্য যদি কিবা কাম আছে সেই কামত মনোনিৱেশ কৰক। এই ক্লাবটোৱে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বা টাই অসমৰ জনজাতিৰ ক্ষেত্ৰত মাত মাতি নাথাকিবৰ কাৰণে আৰু ইয়াৰ ক্ষেত্ৰত তেখেতসকল সোমাই নাথাকিবৰ কাৰণে আহ্বান জনাইছোঁ। কাৰণ ল'ৰাসকলৰ যদি কৰ্মীসকলৰ ধৈৰ্যৰ বান্ধ ছিঙে তেন্তে ৰুখত পৰিব, ৰুখত পৰিলে যদি এটা পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণে আমি দায়ী নহ'ম। নিশ্চয় ১০০% টাই অসম জনগোষ্ঠী আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী, সেই দাবীটোৰ কাৰণে আমি যিদৰে আমি অহৰহ প্ৰতিবাদ কৰি আহিছোঁ, এতিয়াও প্ৰতিবাদ হৈ আছে আৰু প্ৰতিবাদ হৈ থাকিব।